শিৱনিবাসীসকল কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ প্ৰথমতে মই দৰ্শনে মোৰ টিপ চেনেল আপোনালোক সকলোকে আকৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আজি মোৰ লগত আপোনালোক যাব লাগিব আৰু আজি আমি গৈ আছোঁ আটাইতকৈ ডাঙৰ লিংগটো চাবলৈ মানে মৃত্যুঞ্জয় মন্দিৰ চাবলৈ আৰু মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ যেটো আমি গৈ আছোঁ আৰু যেটো আমাৰ ঘৰৰ ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আৰু মই এতিয়া যেটো শাওন মাহ চলি আছে সেই গতিকে যামকে যোৱাই হোৱা নাছিলে কিন্তু আজি দেওবাৰ আজি আমি যাম মৃত্যুঞ্জয় মন্দিৰ চাবলৈ যেটো এইটো এবাৰ 5টা সোমবাৰ পৰিছে মানে শাওন মাহৰ এবাৰ আমি 4 নম্বৰটো মানে 4টা কাইলৈ 4 নম্বৰটো সোমবাৰ হ'ব আৰু আজি দেওবাৰ আজি আমি যাম আপোনালোকক লৈ আৰু আপোনালোকে একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই মই সকলোখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণকৈ চাই যাব তেতিয়াহে মই আপোনালোকক সকলোখিনি ধুনীয়াকৈ দেখাব পাৰিম আৰু যেহেতু শাওন মাহ চলি আছে আৰু ভক্তৰ বহুত ভিৰ লাগিব সেই গতিকে আমি সোনকালে যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো একদম পুৰা চাই যাব আৰু প্ৰথমৰ পৰা শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তেন্তে ব'লক আজি বেছি কথা নকয় আমাৰ ভক্তিমূলক যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আমাৰ ভক্তিমূলক যাত্ৰাত আপোনালোককো সকলো সমভাগী কৰিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ আহি আছোঁ আৰু যেটো আমাৰ ঘৰৰ পৰা মৃত্যুঞ্জয় মন্দিৰ বেছি দূৰ নহয় সেই গতিকে আমি টেম্পু লৈ আহিছোঁ আৰু ভক্তৰ বহুত বেছি ভিৰ হয় সেইটো কাৰণে আমি সোনকালে আহি পেলাই চাকি গছ দি পেলাই যাম বুলি ভাবিছোঁ নাজানো আৰু তাত কিমান ভিৰ হয় আৰু আপোনালোকক চাগে বহুত ইউটিউবাৰে দেখাইছে মৃত্যুঞ্জয় মন্দিৰ ভাগ আৰু ময়ো দেখাব আপোনালোকক চেষ্টা কৰিম মৃত্যুঞ্জয় মন্দিৰ ভাগ আৰু আপোনালোকে ব'লক চাই যাওক আৰু তাত বোলে মেলাও হয় সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আটাইতকৈ ডাঙৰ লিংগ বুলি কোৱা যায় মৃত্যুঞ্জয় মন্দিৰটো আপোনালোক সকলোখিনি দেখাম চাই যাওক যেহেতু চাকি ভিতৰত দিব নিদিয়ে সেই গতিকে মন্দিৰৰ বাহিৰতে চাকি গছ দিয়া হ'ল আৰু এতিয়া ভিতৰত সোমাম আৰু শৰাই যিহেতু আমি দিম শৰাইৰ কিছুমান কাম আছে ভিতৰত সোমাব লাগিব আৰু ভিতৰ ভাগটো মই এইবাৰ প্ৰথম দেখিম আগতেও মই আহিছোঁ সেয়া মই বাহিৰতে চাকি দিছোঁ কিন্তু এইবাৰ মই প্ৰথম ভিতৰত সোমাম সেই গতিকে আপোনালোক সকলোকে মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিম কাৰণ ভিতৰত ইমান ভাল নালাগে কেমেৰাটোকে তথাপিও অলপ দেখাব চেষ্টা কৰিম আপোনালোকক চাই যাওক নামি বহুত বেছি গৰম ভিতৰৰ পৰিৱেশ বাহিৰৰ পৰিৱেশ কি কম আপোনালোকক ইমান যে ভাল লাগিছে নহয় আৰু বলক তাত পুখুৰী এটা আছে তলত পদুম ফুলৰ মানে ভেটপাত চেটপাত আছে বলক দেখাম পদুম পাত
পৰিৱেশটো ইমান ধুনীয়া কেমেৰাত ইমান ধুনীয়া লিখিব লাগা এনেই কৈছোঁ ভিডিঅ'হে বনাইছোঁ